নমস্কাৰ বন্ধু বান্ধৱীসকল, মোক মানে ঘৰৰ পৰা ওলাব দিয়া নাই 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী দিনাখন। কাৰণটো হ'ল তাৰমানে মই 31 ডিচেম্বৰ দিনা আৰু 1 জানুৱাৰী দিনা অলপ আগতে বোলে উৎপাত কৰিছিলোঁ। মা মানে ভাবিছে যে এইবাৰো সি চাগে উৎপাত কৰিব, সেইকাৰণে দুদিন মানে মোক ওলাব দিয়া নাই ঘৰৰ পৰা। মই মানে চান্স বুজি আছোঁ কেতিয়া আপোনালোকক মই নতুন বছৰ শুভেচ্ছা জনাওঁ, কিন্তু জনাব পৰা নাই। কিন্তু মনে মনে পিছফালে মানে মৰা নদী পাৰত মই পলাই আহিছোঁ। আহি কিনে মই এই চেগতে তাৰমানে এইখিনি সময়ত তাৰমানে পুটুককৈ তাৰমানে ভাবিলোঁ নতুন বছৰ শুভেচ্ছাটো জনাওঁ। আপোনালোকৰ বহুত বহুত নতুন বছৰ শুভেচ্ছা জনালোঁ, যাতে বছৰটো আপোনালোকে ভালে কুশলে পাৰ কৰে, সুখ সমৃদ্ধি হওক সকলোৰে, তাকে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ' এইকেইদিন বনাব পৰা নাই, মোৰ গাটো সিমান ভাল নাই। তথাপিও মানে শুভেচ্ছাটো নজনালে মোৰ ভাল নালাগে, সেইকাৰণে মনে মনে পলাই হ'লেও মই মানে চেক বুজি আহিছোঁ মৰা নদীৰ পিছফালে। নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আপোনালোকে নিশ্চয় ভালে থাকক, ভালে থাকিব, তাকে কামনা কৰিলোঁ। ধন্যবাদ।